অসমত প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল? 1985 চনত। অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা গৰাকী কোন? জ্যোতিপ্ৰসাদ আগৰৱালা। কোন চনত জ্যোতি চিত্ৰবন স্থাপিত হৈছিল? 1968 চনত। প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হ'ল জয়মতী আৰু 1935 চনত প্ৰকাশিত হৈছিল। কথাছবিৰ ৰূপ দিয়া অসমীয়া উপন্যাসখনৰ নাম কি? মনমতী। প্ৰথম অসমীয়া ৰঙীন চিনেমাখনৰ নাম কি? ভাইটি আৰু 1972 চনত প্ৰকাশিত হৈছিল। প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূল নায়িকা কোন আছিল? আইদেউ সন্দিকৈ। অসমত প্ৰথম অনাতাঁৰ কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল? 1948 চনত। স্বৰ্ণকমল বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? হালধীয়া চৰাইয়ে বাওধান খায় আৰু এইখন পৰিচালনা কৰিছিল জহনু বৰুৱাই। 1967 চনত প্ৰকাশ পাইছিল। চামেলি মেমচাহাব কথা ছবিখনৰ সংগীত পৰিচালক কোন আছিল? এইটো আছিল ডক্টৰ ভূপেন হাজৰিকা। শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া ছবিখনৰ নাম কি? আব্দুল মজিদৰ পৰিচালিত চামেলি মেমচাহাব। ৰাষ্ট্ৰপতিৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি? নিপ বৰুৱাৰ দ্বাৰা পৰিচালিত ৰঙা পুলিচ। ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? এৰাবাটৰ সুৰ। ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? পিয়লি ফুকন। অসম ৰাজ্যিক চলচ্চিত্ৰ ষ্টুডিঅ' কোন ঠাইত আছে? গুৱাহাটীৰ কাহিলীপাৰাত আছে।